নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰতাপ ডেকা। মই মেঘালয় পিচিডি বৰ্ডৰ এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰী। নমস্কাৰ, মোৰ নাম ৰঞ্জু ডেকা। আমি জাগি গাঁৱৰ মৰিগাঁও জিলাৰ নিবাসী। এই মাইনা অট'মেটিক তাঁতশালখন লোৱা আজি আমাৰ প্ৰায় 2 বছৰ হ'ল। প্ৰথম শালখনৰ পৰা আমি বহুত উপকৃত হোৱাৰ বাবে আমি দ্বিতীয় শালখন 2022 চনত ক্ৰয় কৰোঁ। এই শালখনৰ পৰা প্ৰতিদিনে 3 মিটাৰ মুগা কাপোৰ আমি আৰু গামোচা 3-4খন উৎপাদন কৰিব পাৰিছোঁ। শালখন ববলৈ, ফুল তুলিবলৈ অতি সহজ, তাঁত বাতি কাঢ়িবলৈও অতি সহজ। আমি ৰুমৰ ভিতৰতে তাঁত বাতি কৰিব পাৰোঁ। এই শাল দুখনে আমাৰ অৰ্থনৈতিকভাৱে যথেষ্ট উপকাৰ কৰিছে। আমি শাল দুখনৰ পৰা যথেষ্ট লাভৱান হৈছোঁ। আমি ভাবোঁ এই শাল দুখনে বহুত পুৰুষ মহিলা ডেকা গাভৰু বহুতকে উপকৃত কৰিব।